যেনেকৈ এখন ইৰাণৰ সপোন দেখি ইৰাণৰ জনতাই ৰজাৰ বিৰুদ্ধে যুঁজ দিছিল তেনেকৈ এখন ইৰাণ তেওঁলোকে লাভ কৰিলেনে? এইটো এটা জটিল প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰ মোৰ ওচৰত নাই। আয়াতুল্লাহ খমেনী শাসনলৈ অহাৰ পাছত ৰজাৰ বিৰুদ্ধে হোৱা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বাওঁপন্থী লোকসকলক কঠোৰ হাতেৰে দমন কৰিলে, কাৰণ তেওঁ বিশ্বাস কৰিছিল যে এইখিনি মানুহে আগলৈ গৈ তেওঁৰ বাবে প্ৰত্যাহ্বান হ'ব। লগতে ইছলামী শাসন প্ৰৱৰ্তন হোৱাৰ লগে লগে ইৰাণত মহিলাসকলৰ বেয়া দিনৰ আৰম্ভ হ'ল। এই নতুন শাসন যন্ত্ৰটোৱে ইৰাণীয় মহিলাৰ পিন্ধন উৰণ চলন ফুৰণ সকলোতে অসংখ্য নিষেধাজ্ঞা জাপি দি তেওঁলোকৰ জীৱন অতি কষ্টকৰ কৰি পেলালে। আচলতে ইৰাণীসকলৰ দুইফালে বিপদ, উভয় সংকট। এফালে আছে আমেৰিকাৰ ভয়, আপোনালোকে জানে তেল থকা দেশবোৰত গণতন্ত্ৰ জাপি দিবলৈ আমেৰিকা কিমান আগ্ৰহী, আৰু আনফালে আছে কট্টৰ ইছলামিক শাসক গোষ্ঠী, যি প্ৰতিটো প্ৰগতিশীল কামকে সন্দেহৰ চকুৰে চায় আৰু তেনেকুৱা কামৰ ক্ষেত্ৰত বাধা হৈ থিয় দিয়ে। অৱশ্যে বুঢ়া ধৰ্ম বিশ্বাসী লোকসকলৰ কথা বেলেগ। তেওঁলোক ঠিকেই আছে, কাৰণ এনেকুৱা এখন দেশেই তেওঁলোকে বিচাৰিছিল, তেওঁলোকে নিজৰ স্বপ্নৰ দেশখন তেওঁলোকে লাভ কৰিলে। কিন্তু ঠিকে নাই কোন? ঠিকে নাই ইৰাণৰ প্ৰগতিশীল লোকসকল, ইৰাণৰ সংখ্যালঘুসকল আৰু নিশ্চিতভাৱে ইৰাণৰ মুক্তিকামী মহিলা।